নমস্কাৰ বন্ধুসকল, মই শংকৰে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি অসম পুলিচৰ যি হাইকোৰ্ট কৰি দিলে, কোনে হাইকোৰ্ট কৰিলে, কিয় হাইকোৰ্ট কৰিলে, আপোনালোকক মই এইটো ভিডিঅ' সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে অসম পুলিচৰ ইণ্টাৰভিউ হৈ আছিলে, কিন্তু বৰ্তমান সময়ত স্থগিত ৰখা হৈছে আমাৰ অসম চৰকাৰে, যিহেতু বহুতো বেমেজালি হৈছিল বুলি কৈছিলে। বন্ধুসকল, মই কৈছোঁ যে কোনে হাইকোৰ্ট কৰিলে, কিয় হাইকোৰ্ট কৰিলে, যাৰ ফলত লাভো হ'ব লোকচানো হ'ব, সকলোবোৰ মই এইটো ভিডিঅ' অতি সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম। কি নাহক আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন হৈছে সেইখন যোনখন লেটাৰ শিলচৰ ডিষ্ট্ৰিক্টৰ কিছুমান ল'ৰা ছোৱালীয়ে হাইকোৰ্ট কৰিলে। এইটো কাৰণে হাইকোৰ্ট কৰিলে যে বন্ধুসকল সেই সময়ত তেওঁলোকৰ যিহেতু ডিষ্ট্ৰিক্টত বহুতো বৰষুণ হৈছিলে, যাৰ ফলতেই ৰাস্তাত দৌৰাইছিলে। সেই ৰাস্তাত দৌৰাৰ কাৰণে কিছুমান ষ্টুডেণ্ট অতি কম নম্বৰ পাই পাছ কৰিছিলে, অৰ্থাৎ যেনে তেনে পাছ কৰিছিলে। সেইসকল ষ্টুডেণ্টো আছে যিসকল বন্ধুসকল, আপোনালোকে এইখনত চাব পাৰে যে এয়া সকলোবোৰ তেওঁলোকৰ চহী আছে, যোনসকল ব্যক্তিয়ে হাইকোৰ্ট কৰি দিলে। বন্ধুসকল, হাইকোৰ্ট কৰাৰ ফলত লাভো হ'ব কিন্তু লোকচানো হ'ব। লাভটো এইটো কাৰণে হ'ব যে যিসকল ব্যক্তিয়ে ফেইল কৰিছিলে তেওঁলোকে এবাৰ ৰি ইণ্টাৰভিউ দিব পাৰিব, আৰু যিসকল ব্যক্তিয়ে পাছ কৰিছিলে অতি কষ্ট কৰি তেওঁলোকৰ কিন্তু আকৌ দিব লাগিব। হয়তো এতিয়া কিছুমানে ভয় খাই আছে আকৌ যদি দিম বা ৰানিং কৰিম, যদি ফেইল কৰোঁ তেতিয়াহ'লে কি হ'ব, তেনেহ'লে বহুতো বেয়া কথা হ'ব। সেইকাৰণে তেওঁলোকে ইয়াত দুটা পক্ষই দুটা ধৰণৰ মতামত দি আছে। বন্ধুসকল, এক নম্বৰ কথা হ'ল যোনসকল ব্যক্তিয়ে পাছ কৰিছে তেওঁলোকে কৈছে যে আকৌ ৰি ইণ্টাৰভিউ হ'ব নালাগে, আৰু যোনসকল ফেইল কৰিছে তেওঁলোকে কৈছে যে আমাক ৰি ইণ্টাৰভিউ লাগে। বন্ধুসকল, আমাৰ মাজতে এতিয়া বহুতো হাই কাজিয়া সৃষ্টি হোৱা দেখা গৈছে। বন্ধুসকল, তেওঁলোকে আৰু এটা কাৰণ আছে, বন্ধুসকল মই এইকণতে কৈ থৈছোঁ যে বহুতো বেমেজালি হৈছিল বুলি তেওঁলোকে উল্লেখ কৰিছিলে। বন্ধুসকল, বেমেজালি এতিয়া ক'ত আছে, যোনসকল ব্যক্তিয়ে পাছ কৰিছিলে তাৰ ভিতৰতে বেমেজালি থাকিব, অৰ্থাৎ যদি ঘোষ যদি খাইছে তেনেহ'লে ক'ত থাকিব, যিসকল ব্যক্তিয়ে পাছ কৰিছে তেওঁলোকৰ ভিতৰতে সোমাই আছে। ফেইল কৰা সকলক লৈ টেনশ্যন নাই, যিসকল ব্যক্তিয়ে পাছ কৰিলে তেওঁলোকৰ লগত কিছুমান যিহেতু ঘোষ খাই এনেকৈ পাছ কৰিছে বুলি কৈছে আমাৰ অসম চৰকাৰে, সেইটো কাৰণেতো স্থগিত ৰাখিছে। বন্ধুসকল, এইকণতে ক'ব লাগিব যে যদিহে অলৰেডিটো হাইকোৰ্ট কৰিলে, যদি আকৌ ৰি ইণ্টাৰভিউ দিয়ে তেনেহ'লে বহুতো ভালো হ'ব কিন্তু বেয়া হ'ব। সকলোৱে কিন্তু মতামত দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।